বাবা বাবা আপুনি আমাৰ ঘৰখন চালে এতে মোৰ ভৱিষ্যতটো চাই দিয়কচোন বাবা বাবা হ'ব উঠা কি সমস্যা আছিলে কোৱা এইটো লওক দক্ষিণাটো মোৰ ভৱিষ্যতটোক চাই দিয়ক কি সমস্যা আছিলে কোৱাচোন মানে বাবা মোৰ ল'ৰা ছোৱালী হোৱা নাই ঠিক আছে তোমাৰ বিয়া পতা কেইবছৰ হ'ল মানে বিয়াটোতো নাই হোৱা হা বাবাৰ লগত ধেমালি কৰিব লাগিছ বাবাই হাও দিলে তই জীৱন ভৰ বিয়া নহবি নাই নাই বাবা মাফ কৰি দিয়ক বাবা বাবা মই ইমান দিনৰ পৰা চাকৰি এটা ট্ৰাই কৰি আছো চাকৰিয়ে পোৱা নাই চাই দিয়কচোন মোৰ ভাগ্যত চাকৰি আছে নে নাই এইটোহে সমস্যাৰ কথা কিমানলৈকে পঢ়িলি মানে বাবা মই স্কুলে নপঢ়িলো বাবাৰ লগত ধেমালি কৰিব লাগিছ মই যাওঁ এতিয়া বাবা বাবা নালাগে যাব ৰ'বচোন ৰ'ব ধেত তেৰি কি হ'ল মানে আগৰ ভাল পোৱা ল'ৰাটোৱে মোক এৰি থৈ গুচি গ'ল এতিয়া তাৰ লগত বিয়া হ'ব নে নাই চাই দিয়কচোন এনেকুৱা সমস্যাৰ কথা কবি এইবোৰ সমস্যাৰ কথাই মই ঠিক কৰিব পাৰিম ঠিক আছে কোৱা ল'ৰাটোৰ নাম কি আছিলে বাবা ল'ৰা নহয় ছোৱালী হয় হা কি ক'লি ছোৱালী তই বাবাৰ লগত ধেমালি কৰিব লাগিছ বাবা বাবা মানে মোৰ মা দেউতাই মোৰ কথা নুশুনে চব ঠিক হৈ যাব কচোন কেলে নুশুনে কলা আছে তই আকৌ ধেমালি কৰি আছ কৈছে না তই